ৰোজ NGOই বিলালে বানাক্ৰান্ত লোকক প্ৰয়োজনীয় খাদ্য সামগ্ৰী। সমগ্ৰ অসমতে কালান্তক বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। সমান্তৰালভাৱে ওদালগুৰি জিলাৰ টংলা চহৰৰো আশে-পাশে থকা ভালেকেইখন গাঁও কলসী, ননৈ, নাইকা নদীৰ ফেনে ফুটুকাৰে বৈ কালৰূপ ধাৰণ বানত বুৰ গৈছে। ভয়াৱহ বানে ক্ষতিগ্ৰস্ত কৰা হাহিনী, চেনিপাৰা, দক্ষিণ জংঘলপাৰা, বটাবাৰী, নাচনচালি, ধূপগুৰি, বনগাঁও, ছাতিয়াপাৰা, পুখুৰীপাৰা, বাগপাৰা আদি গাঁওবোৰৰ লোকসকলক প্ৰশাসনে নিৰাপদ স্থানলৈ আনি অস্থায়ীভাৱে পতা আশ্ৰয় শিবিৰত ৰখাৰ সুব্যৱস্থা কৰিছে। টংলা আৰু উপকণ্ঠ অঞ্চলৰ বানাক্ৰান্ত লোকসকলে আশ্ৰয় লৈ থকা আশ্ৰয় শিবিৰ ক্ৰমে টংলা মহাবিদ্যালয়, চেনিপাৰা ৰেলৱে কোৱাৰ্টাৰ, পুৰন্দীয়া প্ৰাথমিক বিদ্যালয়, কাউলীভঙা প্ৰাথমিক বিদ্যালয় আৰু ডাকুৱা হাইস্কুললৈ গৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী আলু, চয়াবিন, বিস্কুট, কলগেট, দালি, তেল, নিমখ আদি সাহায্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে। লগতে ওদালগুৰি জিলা চাইল্ড লাইনৰ টীমসকলেও সজাগতা দিয়ে।